গাইস বিশেষকৈ আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ মোৰ ইউটিউব চেনেলত। তো বহুত দিন হৈছিল মানে ভিডিঅ' আপলোড কৰিব পৰা নাই। তো বিশেষকৈ আজি বিশ্বকৰ্মাৰ পূজাত হ'লে কি কয় এতিয়াতো কেনেকৈ বিশ্বকৰ্মা মানে পূজাই কি কয় এতিয়া পাতে মানে আপোনালোকক সৰু সাৰাকৈ ছটা চাকিয়া বলতে সৰুকৈ মানে ক্লিপ দেখুওৱা হ'ব। আচ্ছা हमको सिखा रिया है মানে মোৰ ঘৰত মই মানে ঘৰতো নাই, মোৰ ফ্ৰেণ্ড ঘৰত আছোঁ বৰ্তমান। মোৰ এইবিলাক মানে মোৰ ফ্ৰেণ্ডৰ কিবা কিবি अबे जल्दी बोल कल सुबह पनवेल निकल মানে বস্তু হয় আৰু ফ্ৰেণ্ডে কিবা কিবি কৰি আছে। তো আপোনালোকক দেখুৱাই আছোঁ। তো ফ্ৰেণ্ডে কি কাটি আছে পূজাৰ কাৰণে কলৰ এই কি কয় এইটো नारियल के शक्ल का भड़वा साला হা আৰে অঁ কলৰ মানে কিবা কিবি পূজাৰ কি কয় এইটো প্ৰসাদ এই अरे कहना क्या चाहते हो থোৱা বস্তু মানে বনাই আছে আৰু এতিয়া মানে ফল প্ৰসাদ গিলা ঢাকি থোৱা আছে। এইটো বেলপাত কিবা কিবি এই মইতো গাঁৱে থোৱা নাই, তথাপিও লাৰি দিছোঁ আৰু একবাৰ। তো এইবিলাক পূজাৰ চব মানে বস্তু, তো এইবিলাক পূজাৰ কাৰণে পুৰা ঘৰ চৰ মুচি দিছে আৰু চাফ চিকুণ কৰি গাইছ। अच्छा हमको सिखा रिया है তো ইমান দিন হ'ল ভিডিঅ' আপলোড দিয়া নাই, সেইটোৰ কাৰণে অলপছে মানে ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে। মোবাইলটো অলপমান বেয়া হৈ আছিলে না। निकल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं हिंदुस्तान को तेरी। তো মোৰ কেটিএমটোকো মানে পূজা কৰিব লাগিছিলে, লেকিন লেতেৰা হৈ আছে মানে তাতে পৰি আছে। তো আপোনালোকক দেখুৱাব নোৱাৰিম। कौन है ये लोग कहाँ से आते हैं ये বহুত গন্ধ মানে লেতেৰা হৈ আছে মানে। চ' এখেতে কিবা কিবি কাম কৰি আছে, বহুত কষ্ট কৰি আছে পূজাৰ কাৰণে। মইতো কষ্ট নকৰোঁৱে নাকি হয় আপোনাৰ। ৱাও বিউটিফুল নাইচ বিকুৰীটো সোমাই আছে বৰ্তমান। এখেতেও পূজা কৰিব মানে। তো ভিডিঅ'টো চাই থাকক কেনেকুৱাকৈ পূজা কৰে আপোনালোকক বিশেষকৈ মানে সৰু সাৰাকৈ দেখুৱাম আৰু গাইছ, হয় না নহয়? তো গাইছ এখেতে কিছুমান বিশেষকৈ অলপমান কাম কৰি আছে। তো এইবিলাক হৈছে পূজাৰ মানে চামান আৰু পূজাৰ এইবিলাক যিবিলাক মানে কিবা কিবি কৰে আৰু। তো অপেনিংটো কৰিব নোৱাৰি, পাছত মানে পূজাত যেতিয়া ষ্টাৰ্ট কৰিব তেতিয়া অপেনিং কৰিব ফল প্ৰসাদবিলাক। অ' মাই গড এখেতে পূজাৰী কি কয় বামুণ এখেতে। অলপ আগত পূজা পাঠল কৰিব আৰু। তো মন্দিৰটো অপেনিং কৰা নাই, মন্দিৰটো অপেনিং কৰাৰ পাছত আপোনালোকক বিশেষকৈ দেখুৱাম আৰু গাইছ। তো এইটো হৈছে আমাৰ এখেতক যদি বামুণ লাগে তো এখেতক কণ্টেক্ট কৰিলে হ'ল। ডিছক্ৰিপশ্যনত কিবা কিবি দি থোৱা থাকিব আৰু। তো পূজাটো কৰা নাই এতিয়া বৰ্তমান, পাছত পূজা কৰিলে আপোনালোকক দেখুওৱা হ'ব এখেতে কেনেকুৱা পূজা কৰে, হয় না নহয় গাইছ? হয় কোৱাকে গাইছ। তো চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব গাইছ। গাইছ কি কয় মানে এতিয়া বৰ্তমান ৰেডি কৰি মানে ৰেডি হ'ল চব কিছু বস্তু, ফল প্ৰসাদ কিচমিচ কিবা কিবি মানে ইয়াতে মানে চব কিছু যোগাৰ কৰি মানে থৈছে বৰ্তমান। এতিয়া জাষ্ট খালি পূজাটো অপেনিং কৰিব লাগে। তো কি কয় মানে তাতে মানে মন্দিৰটো আছে। তো মন্দিৰটো চাফ চিকুণকৈ কিবা কিবি কৰি আছে, অপেনিং কৰা নাই, জাষ্ট অলপ আগত অপেনিং কৰিব। তো কি কৰি আছে আপোনালোকে চাই থাকক। আপেল আৰু কিবা কিবি মানে ফল প্ৰসাদ কাটি আছে আৰু এখেতে।